নিজৰ মৃত্যুৰ বাবে বেতৰি খেলিব বিচাৰিছে। আনন্দতে অপূর্বরা হই নিজরে আছে ভূত ভবিষ্যৎ অবধান করিছে আকাশ বলিয়ে খবরে আমরা জীবিত আছে কঙ্খ রাজার প্রাণ বলি ভাগ্যবান শিশু এতিয়াও বাচি আছে এই পুতনাৰ হাতৰ পৰা। হৰিচনন্দৰ আমি খুদাই খেলো পুত্ৰটি জন্ম হৈছে। তাকো জনৰা লক্ষী কৰি কংস ৰাজৰ পুৰস্কাৰ লাভ কৰোঁগৈ। কিন্তু মই মই এতিয়াই যাই সুন্দৰী ৰক্ষাণ কৰি নন্দৰ ঘৰত সোমাই গ'লো।
একটি দিন তই নিজেই ৰাস্তাৰ বাট জয় কৰি আগুৱাই থৈ যা নিশ্চয়